আজি আকৌ বহু দিনৰ পাছত বেগ চেগ পেকিং কৰি নিৰামিষ হ'লে অলপ ভালকৈ দিয়া হ'লে ভাল। এই হোটেলখন বৰ ফাল্টু খানা দিলে দেই, কি ৰঙা মাটি নে কি। আৰু আজি আকৌ বহুত দিনৰ পাছত বেগ চেগ পেকিং কৰিছোঁ। আৰু বেগ চেগ পেকিং কৰা মানে আপোনালোকে গমেই পাইছে মই ক'ৰবালৈ যাওঁ। তো ক'লৈ যাওঁ কি কৰোঁ আপোনালোকক দেখাই থাকিম। ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষৰলৈকে চাই থাকিব আৰু বহুত ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। আৰু পেকিং চেকিং কৰি হৈ গ'ল, সেইকাৰণে অলপ শুই লৈছোঁ বিচনাতে। আৰু আজি গৈ আছোঁ গুৱাহাটীলৈ আৰু ৰাতি ছুপাৰত। আৰু এয়া ডাইৰেক্ট ছুপাৰত আহি উঠি ল'লোঁ আৰু শ্লিপাৰ লৈছোঁ। আৰু মোৰ শ্লিপাৰ ল'লেহে ভাল লাগে যাবৰ কাৰণে, ছিটত কিমান ভাগৰ লাগি যায়। তো গতিকে এয়া উঠি ল'লোঁ আৰু ভাল লাগে আৰু শ্লিপাৰত গৈ কিবা এটা আমেজ লাগে। চবৰে বেলেগ বেলেগ আৰু মোৰ কিন্তু শ্লিপাৰত গৈহে ভাল লাগে। আৰু এইখন হৈছে আমাৰ বাছ, এইখন দেখিছে। আমাক ইয়াতে মানে পেচাব কৰিবৰ কাৰণে ৰখাই দিছে আৰু বাছখন। আৰু জানেই আৰু নাইট ছুপাৰত গ'লে বাথৰুমৰ সুবিধা নাই, সেইকাৰণে পেচাব কৰিবলৈ ৰখাই দিছে। তো ইয়াতে ৰৈছোঁ আমি আৰু অলপ দেৰি যোৱাৰ পাছতে খাবলৈ ৰখাম বুলি কৈছে। আৰু ভোকো লাগিছে, একো নোখোৱাকৈ আহিলোঁ মই। কৰি মেলি হৈ গ'ল, এতিয়া উঠোগৈ বাছত আৰু ৰাতিৰ দৃশ্যটো আপোনালোকক দেখাবলৈ অলপ চেষ্টা কৰিছোঁ, চাওকচোন কেনেকুৱা। আৰু বহুত ভোক লাগিছে, হোটেলখনত পালোহি, ৰখাই দিলে। এতিয়া বহুত দেৰি হৈ গ'ল, এই 12টা বাজি পাৰে হ'ল, কিন্তু ইমানেই ভোক লাগিছে। অলপ সোনকালে ৰখাব পাৰিলেহেঁতেন, কিন্তু ইয়াতে ৰখাই দিলেহি। এইখন হোটেল আমি পাইছোঁহি কি হোটেলখন। আৰু খানাটো এইটো খালী খানাটো বৰ এটা ঠিক নহয়, গোটেই ঠাণ্ডা, দালি নামত অকল পানীখিনি। আৰু এয়া হৈছে খানা, উপায় নাই খাব লাগিবই, খাই লওঁ। আৰু খাই বৈ আকৌ এতিয়া ইয়াৰ পৰা ওলাব লাগিব। আৰু বাছখনে এই হোটেলখনতে ৰখাই দিলেহি আৰু খালোঁ, উপায়তো নাই। নিৰামিষ, সম্পূৰ্ণ নিৰামিষ, ৰঙামাটি বুলি কয় জেগাডোখৰ। ইয়াৰ ধাবাখনত ৰখাই দিলে, কিন্তু বৰ এটা খানাটো ভাল নাপালোঁ। দালি নামত অকল পানীখিনি দিছে, তো ইমান ঠিক নাপালোঁ। সেইকাৰণে উঠি ল'লোঁ গাড়ীত, দেখিছেই কিমান বাজিলে, 12 বাজি পাৰ হৈ গ'ল। উপায় নাই, তাকে এতিয়া চিপছ এপেকেট ল'লোঁ, কেক এটা ল'লোঁ, সেনেকৈ খাই দিছোঁ। ভোকটো লাগিছে কিন্তু খাবলৈ মন নগ'ল। খানাটো কিন্তু বহুত বেয়া বুলিয়ে কৈছোঁ আৰু মই ডাইৰেক্ট, যিটো ভালটো ভাল, বেয়াটো বেয়া। আৰু খাব নোৱাৰিলোঁ, সেইকাৰণে খাইছোঁ এতিয়া কেক, চিপছ এইবিলাকে খাইছোঁ আৰু। গুড মৰ্ণিং। আৰু আজি পালোহি গুৱাহাটী ISBTত আৰু ইয়াতে অলপ ৰেষ্ট কৰিব লাগিব। হোটেললৈ যাওঁ, ফ্ৰেছ হৈ লওঁ আৰু ইয়াৰ পৰা ওলাই যাওঁ ISBT গুৱাহাটী। আৰু ISBTৰ ওচৰে পাঁজৰে এখন হোটেল নাই, ইয়াৰ পৰা যাবগৈ লাগিব। এতিয়া লখৰালৈ যাওঁগৈ, তাতে হোটেল চোটেল চাব লাগিব। আৰু এই পৰিৱেশটো দেখি খুব বেয়া লাগে। গোটেই আমাৰ ইণ্ডিয়াতে এই লেতেৰা পৰিৱেশটো নাযাবই নেকি, শেষ কৰিব নোৱাৰিবই চাগে। দেখিছে কিমান জাবৰ জোথৰ কেনেকৈ পেলায় মানুহবোৰে। গুড মৰ্ণিং। আৰু গোটেই ৰাতিটো জাৰ্ণি কৰিলোঁ, কৰি মেলি গুৱাহাটীত আহি ইয়াতে ৰুম এটা ল'লোঁ। ৰুমটোত ফ্ৰেছ হৈ ল'লোঁ আৰু ইয়াৰ পৰা ওলাম আৰু ইয়াত দেখিছে বেগ চেগ। ক'লৈ যাওঁ কি নাযাওঁ আপোনালোকক দেখাই থাকিম, ভিডিঅ'টো চাই থাকিব আৰম্ভণিৰ পৰা এইফালেকে চাই থাকক। পেকিং চেকিং কৰি লৈছোঁ।